সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আহিছোঁ তেজপুৰ ক'ল পাৰ্কলৈ, মানে চিত্ৰলেখা উদ্যান। এতিয়া আপোনালোকক দেখাই গৈ থাকিম আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই যাব ফ্ৰেণ্ডছ। এতিয়া আমি সোমাই আহিছোঁ চিত্ৰলেখা উদ্যানৰ ভিতৰলৈ আৰু কি দেখাওঁ তোমালোকক চাই যাবা আৰু চাই কেনেকুৱা লাগিলে ভিডিঅ'টোৰ শেষত কমেণ্টছত জনাবা। চিত্ৰলেখা উদ্যানৰ ভিতৰতে এখন ৰেষ্টুৰেণ্ট আছিলে। আমি অলপ পাৰ্কখনত ঘূৰাৰ পিছত খাবলৈ মন গ'ল কিবা এটা, এতিয়া খাবলৈ লৈছোঁ। মই লৈছোঁ এয়া চাওমিন আৰু মোৰ পেহী ছোৱালীয়ে লৈছে এয়া ৰোল। আমি এতিয়া খোৱাত লাগিছোঁ। এতিয়া আমাৰ খাই বৈ আজৰি হৈ গ'ল আৰু আমি লেকচাৰ দি আছোঁ হাঁহি।
আৰু ওচৰতে ইমান ধুনীয়াকৈ নাৰ্জী ফুলখিনি ফুলি আছে চাওকচোন ইমান ধুনীয়া লাগিছে সঁচাই বৰ ধুনীয়া লাগিলে উদ্যানখনলৈ গৈ পেলাই সম্পূৰ্ণ পাৰ্কখন ঘূৰি আমাৰ হৈ গ'ল আৰু আমি এতিয়া খেলাঘৰৰ ফালে আহিছোঁ ইয়াতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈ আছে অলপমান চালোঁ চাই হোৱাৰ পিছত এতিয়া আমাৰ ঘৰলৈ অহা সময় হৈ গ'ল আৰু আমি শেষত এয়া ওলাই আহিছোঁ পাৰ্কখনৰ ভিতৰৰ পৰা চাই সঁচাকৈ বহুতেই ভাল লাগিলে সকলোৱে তেজপুৰ আহিলে চিত্ৰলেখা উদ্যান ভিজিট কৰিব বহুত ধুনীয়া হয় আৰু আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনে লাগিলে মোক কমেণ্টছত জনাব আৰু যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগতে মোক আগুৱাই যোৱাত সহায় কৰিব সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু নতুন বছৰৰ পুনৰবাৰ শুভকামনা যাচিলোঁ তেতিয়া অহংকাৰ আছিলে মোৰ এতিয়া অহংকাৰ নাই